নমস্কাৰ বন্ধুসকল। আজি মই এজন বিশেষ অতিথি আৰু শিল্পী বুলি ক'লেও বেয়া নহয়, শিল্পী হয়, বিশেষ শিল্পী আমাৰ দিগন্ত অসমীয়া সকলোৱে পৰিচিত, খুব কম পৰিচিত তেখেত বৰ্তমান মোৰ ওচৰত আছে। আজি মই লগ পালোঁ তেখেতৰ লগত সেই দুআষাৰ কথা পাতিছোঁ আৰু আপোনালোককো অলপ দেখুৱাই দিওঁ তেওঁৰ জীৱন কথা, তেওঁৰ অলপ পৰিচয় কৰি দিওঁ বুলি ভাবিছোঁ। এজন হৈছে আমাৰ দিগন্ত দা। হয়, মোৰ গাঁওখন হ'ল অসমীয়া গাঁও। মই কিন্তু ৰাতি 12টা বজাত, 12:30মান বজাত আহিছোঁ। বিয়াও আছিলে গাঁৱত, বিয়া এখন আছিলে অসমীয়া গাঁৱত। ইয়াৰ পৰা আহি পিনে ইয়াত জেঠু দহা হ'ব বুলি তাৰপিছতে সকামটো নহ'ল ক'বলৈ গ'লে। বিশেষ অসুবিধাৰ কাৰণে মই আজি মোৰ কামলৈও যোৱা নহ'ল, মই বন্দী হৈ থাকিলোঁ। তথাপিও মই আমাৰ ভাইটিয়ে যি কৈছে আৰু কিবা এটা হেৰি কৈছোঁ আৰু বেয়া নাপাব। দুখতে আনন্দ কৰি আছোঁ বিশেষ আৰু বিশেষ কি হ'ল এতিয়া আমি দুখতে আনন্দ কৰি আছোঁ আৰু হয় নাই? দুখতে আনন্দ কৰি আছোঁ আমি। এতিয়া সেই দুখতে আনন্দ কৰি আছোঁ। সেই অলপ দুটামান গান শুনাই দিলে বুলি ক'লে ভাল পাম নেকি ন? কি গাওঁ বাৰু। তাৰপৰা আপোনাৰ ভাল লগা ভাল, আপুনিতো আগতে বহুত গান লিখিছিলে ন, হয় নাই? বহুত গান লিখিছিলে। মোৰ আছে এনেকৈ। মই আমাৰ ভিতালী বাই মৰি গ'ল, ভিতালী দাস। সেই অনুপম শইকীয়াক দিছিলোঁ মাইনা কেছেটত পহু আহা বুলি কোৱা গানটো, কিন্তু ভিতালী বা মৰি গ'ল। সেই গীতটো নেগাওঁ বাৰু। কিন্তু তাৰপিছত আপোনাৰ ভাল লগা যিকোনো ভাল লগা এটা গান শুনাই দিলে মোৰ ছাবস্ক্ৰাইবাৰখিনিক মই ভাল পাওঁ আৰু হয় নাই? যিহেতু মোৰ ছাবস্ক্ৰাইবাৰখিনি বহুত মৰম দিছে, আৰু আপোনালোকেও মোক বহুত মৰম দিছে। মোৰ চেনেলটো মই এনেকুৱা, মই এনেই টাইম পাছৰ কাৰণে খুলিছিলোঁ। যি দেখিছোঁ আপোনালোকে মৰম দিছে, ভালেখিনি মৰম দিছে সেই দুদিনতে। সেইটো কাৰণে অলপ আগুৱাই লৈ যাওঁ বুলি ভাবিছোঁ। হয়। আৰু কি হ'ল, আগুৱাই লৈ যাবলৈ আপোনালোকে সম্পূৰ্ণ উৎসাহটো দিব লাগিব ন, হয় নাই? আৰু সেইটো মতে মই আপোনালোকক ভাল লগা কণ্টেণ্টবোৰ দেখুৱাব পাৰিব লাগিব। সেইকাৰণে সেই অলপমান চেষ্টা কৰিছোঁ আৰু। দিগন্ত দা কি কয়? গাইছোঁ বাৰু। মোৰ প্ৰকৃততে কেছেটত ওলোৱা নাই কিন্তু গীত। লিখা লিখা নতুন নিউ মডাৰ্ণ চং মই অলপ গাই দিছোঁ। আপুনি বেয়া নাপাব। ঠিক আছে। কৈছোঁ আজিকালি গৰুবিলাক নাইকিয়া হৈ গ'ল, নহয় জানো? গৰুবিলাকক কিবা কাণফুলি পিন্ধালে, কিবা পিন্ধালে। গৰুৱে মানুহৰ আধাৰ কাৰ্ড লগালে এই পথাৰত খেতি নকৰা হ'ল, ট্ৰেক্টৰ আহি গ'ল, বেলেগ যুগটো। কিন্তু মই তেনেকুৱা ধৰণক লৈ মই কিছুমান গীত বনাওঁ। হয়, মই মদ খাওঁ কিন্তু মদটো খায় আজিকালি মানুহে, প্ৰায় মানুহে মদ খায়, প্ৰত্যেকে খায়। সেই বুলি লৈ মই অকণমান মদ খাই মেলি নলাই চলাই য'তে ত'তে পৰি থকা মানুহ নহয়। মদ ময়ো খাওঁ, তাৰপৰা চবেই খায়, কিন্তু আমি হিচাপত খাওঁ, হয় নাই? হয়, খাব লাগে, লিমিটত খাব লাগে। মানুহৰ কি হ'ল, প্ৰত্যেকটো বস্তুৱে অকল মদে নহয়, মানুহৰ প্ৰত্যেকটো বস্তুৱে বিকাৰ দেহাৰ কাৰণে। অভাৰ খালে বস্তুটো আপোনাৰ যিকোনো এটা বেমাৰ লাগিবই। এতিয়া ভাতটো খাওঁ, ভাতটো যদি আমি এনি টাইম অকল ভাতে খাই থাকোঁ, সেইটো আমাৰ স্বাস্থ্যৰ কাৰণে বিপদ ন, হয় নাই? সেইটো কাৰণে বেছি কথা নাপাতো নেকি, হয় নাই দিগন্ত দা? বেয়া নাপাব। মই অলপ গাই দিছোঁ, কিন্তু গানটো ক'তো ওলোৱা নাই। মই তথাপিও গাইছোঁ যে মোৰ ভাইটিজনে মোৰ অনুৰোধ যে কৰিছে, কিন্তু মোৰ এইটো বহুত মই ভাবিছোঁ কি এই গীতটো মই গীতালি এই নামৰূপৰ কিবা গান এটা গাইছে, মই তাই বাইদেউক গোৱাম, লগতে ময়ো গাম বুলি ভাবিছোঁ। আপোনাৰ পৰিকল্পনা পৰিকল্পনা সেইটো গাই দিছোঁ। বেয়া নাপাব, মই অকণমান থিয় হৈ লৈছোঁ, আপুনি বেয়া নাপাব। নাই, গীতটো মই দুটা পেগাপ গাই দিছোঁ, বেয়া নাপাব। ঠিক আছে দেই। হয়, কাৰণ কেলৈ এইটো নতুন গীত, হয় ন? হয়, নতুন গীত। মই দুটা পেগাপ গাই দিছোঁ। হয়, মই কথাটো কৈ লৈছোঁ। এই ট্ৰেক্টৰ দিন আহিলে, গৰু দিন কাল গ'ল। হয়, মই গীতটো গাইছোঁ। এই প্ৰথম হেৰি মডাৰ্ণটো গাওঁ। তাৰমানে মেলটো মইতো শুনা নাই বাৰু, এতিয়া প্ৰথম শুনিম আৰু চাওঁচোন আপুনি
গাওকচোন। ঐ নোখোজ খোজ ঐ ৰঙিলী ঐ। কৰি লওঁ যদি ভুল ভ্ৰান্তি হয়। নমস্কাৰ। অঁ সিমান গানটো সিমান মুখস্থ নাই, কিন্তু ময়ো কাম বন লাগি থকা মানুহ ন, ধন্যবাদ কৈছোঁ। অঁ হয় সেইটোকে লৈ মই গানটো সম্পূৰ্ণ মনত নাথাকিব পাৰে, কিন্তু যে আপোনালোকে দায়-দোষ নধৰিব। হয়। অভাৱী মানুহ সলনি কৰে সৎজনৰো স্বভাৱ। মজা মজা। সময়ৰ কাল ধুমুহাই জুৰুলা কৰে, মজা মজা। ৰাখিব নোৱাৰে হিচাপ। ধুনীয়া। অভাৱী মানুহক সলনি কৰে সৎজনৰো স্বভাৱ। সময়ৰ কাল ধুমুহাই জুৰুলা কৰে, ৰাখিব নোৱাৰে হিচাপ। মজা মজা মজা। এই কথা বন্ধু ভাবি জানো চাইছা, ধুনীয়া। মোলৈ জানো বন্ধু কুলু বাগৰিহে যায়, মজা মজা। চকুলো বাগৰিহে যায়। মজা মজা। অভাৱী মানুহক সলনি কৰে মজা দেই। সৎজনৰো স্বভাৱ। সময়ৰ কাল ধুমুহাই জুৰুলা কৰে, ৰাখিব নোৱাৰে হিচাপ। ধুনীয়া ধুনীয়া। কেতিয়াবা মনত পৰে বন্ধু ধুনীয়া ধুনীয়া। ঠিক আছে ন দিগন্ত, শুনি কিন্তু ভাল লাগিলে গানটো। আপোনাৰ ভইচটো এনেও ভাল আৰু ধুনীয়া। আগন্তুক আপোনাৰ মানে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তাৰপিছত নহয়, বহুত দিন গোৱাও নাই নহয়, গোৱাও নাই ক'বলৈ গ'লে। হয় হয়। এতিয়া জেঠু নাইকিয়া হ'ল। ৰাতি কালি মই 12:30 বজাতে অহা, হয় হয় ক'বলৈ গ'লে। হয়। আজি আকৌ সিহঁতৰ আজি আকৌ এনেকুৱা অৱস্থা। ভাইটিহঁতৰ হেৰিয়তে হেৰি হ'ল আৰু এনেকুৱা এটা ঘটনা হ'ল ন। হয় কি কৰিবি? হয়, কি কৰিব, এইটো মানে ভগৱানৰ লীলা বুলি ক'ব পাৰি ন, হয় নাই? এতিয়া সকামখনো নহ'ল, আজি পিছুৱাই দিয়া হ'ল। কল চানা এইবিলাক চব থাকিলে আৰু থাকিলেও এইবিলাক থাকিব আৰু একো নাই। তো শাক আকৌ পাতবিলাক নতুন পৰ্যায় আকৌ নতুনকৈ হেৰি হ'ব এইবিলাক কাৰণে সিমান হেৰি নাই লোৱা মানে। ঠিক আছে, মোৰ ব্লগটো শেষ কৰিব হৈছেগৈ, হয় নাই দিগন্ত? অঁ। তাৰপৰা আপোনাক লগ পাই ভাল লাগিল। অঁ। আকৌ লগ পাই থাকিম বাৰু। অঁ। এতিয়া যাতে লগ পাইছোঁ যদি, হয় নাই? হয়। মানে কণ্টেক্টটো থাকিব। আকৌ আহিম মই, আকৌ ভাইটিৰ ওচৰত আহিম। তাৰপৰা এইফালে চাই কৰি ঠিক আছে ন দিগন্ত, ইমানেই আৰু। আজি ব্লগটো মানে মোৰ ভিডিঅ'টো আজি ইমানেই, আৰু ভাল লাগিলে এই জানে আৰু আপোনালোকে লাইক চাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, আৰুনো কি কওঁ। ঠিক আছে, বাই বাই ন দিগন্ত। বাই বাই। বাই বাই। বেয়া নাপাব, আকৌ লগ পাম।